মৰ্নিং চ' ইয়াত আজি গুৱাহাটীত আমাৰ ডে 3 এতিয়া আমি গৈ আছোঁ চিটি চেণ্টাৰ ক'ত ক'ত যাম আৰু দেখাম সেয়া আমাৰ ডাষ্টবিন চব ৰেডি লাগি আছে দুনিয়া অৱস্থা এতিয়া ৰেডি হৈ মেলি আমি ব্ৰেকফাষ্ট কৰিম তাৰপাছত আৰু ওলাই যাম বাহিৰতে মানে কি খাম জানো কি খাওঁ পুৰি খাম চাগে আজিও পুৰি খাবা কি খাবা পৰঠা খাবা কি খাবা পৰঠা খাব বোলে क्या खाए पानी पानी खा भी खा पराठा खाएंगे पराठा पराठा खाए এজনে খাব পুৰি এজনে খাব পৰাঠা এজনে খাব শুকান ৰুটি চপাতি আৰু মই কি খাম গৈ কিনে तुम कुछ भी नहीं खाना है खाली पेट ही रह खाली थे कि कैसे लग रही है बताओ उसको मेरी दीदी को कमेंट सेक्शन में बताना इसका जो फॉलो है इसका फॉलो कर लेना बर्फला নেকি গুতেটো ক্যাপিটালত নেকি সুমিয়াটো सुमिया হা 1230 লালো এতিয়া মোৰ মাথা ভাঙি যায় দুদিনত সেই পানী চেঞ্জ হৈ পিনে মোৰ মাতে ভইচে চেঞ্জ হৈ গ'ল পূৰা মাত চাত ভাঙি গ'ল কিবা এটা খাই লওঁ ব্ৰেকফাষ্ট আমি সিটি বাসত গৈ আছো নেকি সিটি বাসত গৈ আছো চিটি চেণ্টাৰ বাছ যেনে তেনে বহি গৈ আছে ভালে লাগিছে বাছত গৈ ন ডাৰ্লিং ফটো নহয় ভিডিঅ' ঠাণ্ডা ইয়াত বহুত ভাল লাগিছে গৰম আছে বাহিৰত বহুত গৰম আছে এবাৰ বস্তু ল'ব নোৱাৰা খালি মাংস এখন এই বহুত মন আছিলে মন ইয়াৰ পৰা ফুল बोला ওলাই আহিলোঁ এতিয়া বাছত উঠিম তাৰপিছত আহিম না বাছত Tapi roti আছে না হাসবেন্ড ফোন কৰিম বাৰু পালে না পালে যদি তোমাৰ ঘৰৰ ওচৰত ঠিক আছে ফটো ফটো
বস্তুবোৰ দাম নহয় বাপৰে বা নৰ্মেল ড্ৰেছ ছেইম হেৰি এইটো অনলাইনত ইমান কম আৰু ইয়াত প্ৰাইচ দেখো 7,899 টপকেইটা ভাল লাগে চাৰিটা West third floor. Yes, okay. এটা ব্যাগ একবার থাকে না ও সাইডে তোমার হেরি হয় অন্য জায়গায় যাও Oh, yeah, traditional Assam ka traditional. Khazur. 3,000. 3,000 টেঙা খাবি আকৌ হেৰি টেঙা নহয় কামে নিদিয়ে টেঙাটো আগতে মিঠা আছে मॉल बहुत खुल यारो एग्जाम লিভ নাম্বাৰ হে এইটো लिप 3 4 5 6 এনেকুৱা है দবাইছিলি भेजे दे वाला ইয়াতে বলি पूरा अपना ক'ত দেখিবা ক'ত যাবি গ্ৰাউণ্ড ফ্ল'ৰতে যাম गांव फरते আমি এতিয়া কিমান হেৰি লাগে ফুৰিব একদম 6th ফ্ল'ৰ 6 फ्लोर जाके फिर ना ये फोटो टा मारी लो बोली भाई चलो 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 ওলাই গলো জ্বলা খোলা আকৌ ওলাই গলো বাহিৰত যি গৰম বাপৰে বহুত গৰম কিন্তু ভিতৰত বহুত ভাল লাগিলে মই ফাৰ্ষ্ট টাইম আহিছিলোঁ আজি সেয়া দেখালো প্ৰথম নহয় যি গৰমো বাহিৰত ইমান ৰ'দ নাই যদিও ভয়ংকৰ গৰম ভয়ংকৰ It's very hot today.